ভাল লগা দিনটো আচলতে মই খুব ধেমালিদাই আৰম্ভ কৰিছিলোঁ উজ্জ্বল দা মই কৈলাশ দা আমি মিলি ৰাজীৱ দা ভৰত দা সকলোৱে মিলি পেলাই আৰম্ভ কৰা এটা চেনেল আৰু শকুন্তলা গীতেৰে আৰম্ভ কৰিছিলোঁ প্ৰথম আৰু আজি হঠাতে গৈ গৈ চিৰিয়াছলি 1 মিলিয়ন ছাবস্ক্ৰাইবাৰ হৈ গ'ল গতিকে মোৰ যিমানবিলাক ছাবস্ক্ৰাইবাৰ আছে সকলোলৈকে বহুত বহুত ধন্যবাদ জনাইছোঁ লগতে মোক যিমান ছাপোৰ্ট কৰিলে প্ৰতিজন শিল্পী কাৰ নাম নামবিলাক লৈ শেষ নহ'ব উজ্জ্বল দা তেওঁলোকৰ অবিহনে এই চেনেলটোৰ কোনো অস্তিত্বই নাই আৰু আটাইতকৈ ডাঙৰ কথা আমাৰ গোটেই ইউটিউব চেনেলবিলাক কৈলাশ দাৰ মোৰ আৰু বহুকেইজনী আৰ্টিষ্টৰ ইউটিউব চেনেলবিলাক পৰিচালনা কৰে মোৰ অতি মৰমৰ ভাইটি মিলন জ্যোতি আৰু মিলনৰ এটা সৰু টিম এটা আছে মিলনৰ লগত গোটেইকেইজন আহিছে আজি আৰু এই শুভ ক্ষণত মই মিলনক আপোনালোকৰ লগত চিনাকি কৰাই দিম এবাৰ আচলতে বৰ ডেঞ্জাৰ মানুহ দেখিবলৈ সৰু যেন লগা ল'ৰাটো সাংঘাতিক টেলেণ্টেড গতিকে মিলন 1 মিলিয়ন ছাবস্ক্ৰাইবাৰ হোৱাৰ আঁৰৰ মূল মানুহজন মিলন আচলতে মইতো বিশেষ একো কৰা নাই মই ইউটিউবটোহে জাষ্ট চেনেল কৰিছোঁ বাকীখিনিতো আৰু অসমৰ ৰাইজে শুনি আছে আৰু নীলাকাশ দাসে যিমান ধুনীয়া গান দি আছে আপোনালোকে শুনি থাকিব আজি 1 মিলিয়ন ছাবস্ক্ৰাইবাৰ অতিক্ৰম কৰিছে মই অতিকে আনন্দিত হৈছোঁ আৰু নীলাকাশ দাই আৰু আগবাঢ়ি যাব বুলি মই আশা কৰিছোঁ কটাৰী এখন আনক নগাদা এখন আনক চাব এইফালে আছে তলত তলত এইটো ব্লক আপুনি প্ৰেজেণ্ট কৰক আকৌ Hello there.